নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। মই ভাগ্যশ্ৰীয়ে আৰু আজি আছোঁ বেলেগ এটা ঠাইত, চাহ বাগানৰ মাজত। ইয়াৰ উপৰিও আমাৰ স্কুলৰ ফিল্ডত, হাইস্কুলৰ তাত এখন ভাওনা প্ৰতিযোগিতা পতা হৈছে 9 তাৰিখৰ পৰা, আৰু 9 তাৰিখৰ পৰা আয়োজনটো হ'ব। ইয়াৰ উপৰিও বহুত ধুনীয়া আয়োজন মোৰ পাছফালে দেখিছে হোৱা, আৰু দেখামগৈ ভিতৰত। আৰু এটা ধুনীয়া বহুত গাঁৱলীয়া পৰিৱেশৰ এটা দেখুৱাবলৈ লোৱা হৈছে আইডিয়া এটা, মানে কি এখন ঘৰ আগৰ কেনেকুৱা এখন ঘৰ থাকে, ভঁৰাল থাকে, গোহালি থাকে, তেনেকুৱা এটা পৰিৱেশ তাত দেখুৱাবলৈ চেষ্টা কৰা হৈছে। আৰু 9 তাৰিখৰ পৰা হ'ব। ভিতৰলৈ যাম এতিয়া, কি কেনেকৈ আয়োজন কৰিছে সকলোখিনি দেখাম, ব'লক। আৰু ভিতৰলৈ যোৱাই নাই, ৰাস্তাত বহুত দূৰলৈকে এনেকৈ কলগছ আহিছে, তামোল গছৰ এনেকৈ খুটাত তাত বন্তি প্ৰজ্বলন কৰা হ'ব। আৰু এইফালে বহুত দূৰলৈকে আছে, ইয়াৰ উপৰিও এইফালেও বহুত দূৰলৈকে এনেকৈ আছে, যাতে ৰাতি যেতিয়া ভাওনা চাবলৈ আহিব, ৰাতি নহয় আবেলিৰ পৰা হ'ব বাৰু, কিন্তু ৰাতি যেতিয়া হ'বগৈ তেতিয়া যাতে দৰ্শনাৰ্থীসকলৰ কোনো সমস্যা নহয়, সেইবাবে। আৰু ধুনীয়াও লাগে দিয়কচোন, অসমৰ থলুৱা যিহেতু। আৰু তামোল গছত এনেকৈ ইয়াত চাকি বন্তি জ্বলোৱা হ'ব। আৰু ইয়াত দেখিছে দুগছ, এইফালে দেখিছে এগছ, আৰু সৌ গছ একেবাৰে গেটৰ সন্মুখতে দুগছ বহুত ডাঙৰকৈ চাকি জ্বলাই থোৱা হ'ব। আৰু বহুত ধুনীয়া লাগিব আচলতে আহিবলৈ। আপোনালোক আহিব, 9 তাৰিখৰ পৰা 6 দিন হ'ব। আৰু বাকীখিনি আপোনালোকক ভিতৰলৈ দেখুৱাই আছোঁ, ব'লক। মণিকাঞ্চন যুৱ সাংস্কৃতিক গোষ্ঠীৰ অধীনত উদযাপন কৰা এই ভাওনা প্ৰতিযোগিতাখনি অহা 9 মাৰ্চৰ পৰা হ'ব, 9 মাৰ্চ 2020ত। আৰু আপোনালোকেও আহিব, 6 দিন ধৰি হৈ থাকিব। আৰু আপোনালোকে এড্ৰেছটো তলত ডিছক্ৰিপশ্যনত লিংক এটা আছে, সেইটোতো ক্লিক কৰিব পাৰে, সেইটোত চাই ল'ব পাৰে, মেপত ওলাই যাব, গুগল মেপছত। আৰু অথবা আপোনালোকে এলেঙি চাৰিআলি, তিতাবৰ এলেঙি চাৰিআলি বুলি যদি জেগাডোখৰ জানে, তেতিয়াহ'লে সেই ঠাইলৈ আহিলেও আপোনালোকে ভাওনা প্ৰতিযোগিতাখনি উপভোগ কৰিব পাৰিব। আৰু আপোনালোক আহিব বুলি আশা থাকিলে। এতিয়া আমি ঘৰটোৰ ভিতৰলৈ সোমাই যাওঁ, ব'লক। মই এতিয়া আছোঁ সম্পূৰ্ণ আগৰ যিটো অসমীয়া গাঁৱৰ এটা পৰিৱেশৰ যিটো ঘৰ থাকে, সেই ঘৰটোত। আৰু ইয়াত সকলোখিনি চেষ্টা কৰা হৈছে দেখাবলৈ, যে এখন কেঁচা মজিয়া যিখন মাটিৰে মচা থাকে, ইয়াৰ উপৰিও চৌকা আৰু এখন বিচনা, যিখন বিচনা বাঁহেৰে নিৰ্মাণ কৰা হয়, আগৰ যিবিলাক ঘৰত দেখা হয়। আৰু ইয়াৰ সম্পূৰ্ণ ভিতৰতো তেনেকৈ নিৰ্মাণ কৰা হৈছে। আৰু মোৰ এইফালে আছে এখন বিচনা, সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰা। আৰু এইফালে এখন চিকুণাই থকা হৈছে, যাতে মাটিৰে মচি দিব পাৰে। আৰু ইয়াৰ উপৰিও এইফালে আছে চৌকাটো। আৰু এয়া আজিকালি প্ৰায় নথকা বুলি নকওঁ বাৰু, বহুতৰে ঘৰত থাকে, কিন্তু প্ৰায় এইবিলাক বস্তু নোহোৱা হৈছে আজিকালি। পকী যিহেতু বনায় বহুতেই, আৰু এইবিলাক বস্তু নোহোৱা হৈছে। আৰু এইবিলাক যদি আজিকালি নৱপ্ৰজন্মই দেখি নাথাকে, তেতিয়াহ'লে পাহৰণিৰ গৰ্ভত যাব বুলিয়ে ক'ব লাগিব। আৰু হোৱা চৌকা বনাই আছে। এতিয়া বাহিৰ ভাগটো দেখাম, গোহালি, এনেকৈ বহুত কিবাকিবি বনাইছে, ব'লক। ঘৰটিৰ পৰা ওলাই আমি দেখিম সেউজীয়া পৰিৱেশ, তামোল গছ, আৰু তেনেকৈ ফুলনি বাৰী ৰখা হৈছে। আৰু এইটো হৈছে ভঁৰালত আপোনালোকে দেখিছে সকলোবিলাক তুম বনাইছে, আৰু ওপৰত খেৰে নিৰ্মাণ কৰা হৈছে। আৰু এইটি হৈছে পাৰ গঁৰাল। আপোনালোকৰ ঘৰত পাৰ আছে যদি কমেণ্টত জনাব। আৰু এইফালে এইটো খোকা ৰখা হৈছে। আমি বাৰু এইবিলাক দেখিছোঁ, কিন্তু টাউন এৰিয়াত বা তেনেকুৱাবিলাক জেগাত এইবিলাক দেখিবলৈ টান। গাঁৱৰ এৰিয়াত অলপ এতিয়া আছে, কিন্তু গাঁৱতো হেৰাইছেগৈ। এইফালে খেৰ, আৰু এইটো হৈছে মেজি, খেৰৰ মেজি। এটি গোহালিত ভিতৰত সেইটি হৈছে ডামৰি পোৱালি বান্ধিবৰ বাবে ঘৰ। আপোনালোকক সকলোকে এটা অনুৰোধ যে মই এইখিনি কথা মাত্ৰ যিসকলে নাজানে সেইসকলৰ বাবেহে কৈছোঁ। আৰু এইটোত ডামৰি পোৱালি বন্ধা হয়, যাতে মাকৰ গাখীৰকণ খাই পেলাব নোৱাৰে। আৰু ইফালে এইটো হৈছে চাংঘৰৰ ভিতৰত আপোনালোকে বহি জিৰণিও ল'ব পাৰিব, আৰু সম্পূৰ্ণ ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। চাংঘৰৰ কাষতে এয়া বহুত ধুনীয়া বস্তু, আপোনালোকক খাই ভাল পাই চাগে, এৰিপলু। আৰু এইবিলাক এৰাপাতত এৰিপলুৰ যিটো টোপা থাকে সেইটো দি থোৱা হৈছে। আৰু এইটো হৈছে সৰু সুৰা এটা পুখুৰী, আৰু মেটেকাও দি থোৱা আছে। আৰু সম্পূৰ্ণ এখন সেউজীয়া কলগছ, তামোল গছেৰে ভৰা এখন ঘৰৰ নিদৰ্শন আচলতে দেখুৱাবলৈ চেষ্টা কৰা হৈছে যিমানখিনি পাৰে। এই সকলোখিনি কাম মণিকাঞ্চন যুৱ সাংস্কৃতিক উদ্যোগৰ সম্পূৰ্ণ কৰা হৈছে। আৰু বিষয়ববীয়া এখেতো সম্পূৰ্ণৰূপে লাগি আছে এই কামখিনিত। আৰু আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে এইখিনি কাম কৰোঁতে আপোনালোকৰ কেনেকুৱা ৰাইজৰ সহযোগ বা তেনেকুৱাখিনি? নমস্কাৰ,
সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা 2020 আমাৰ প্ৰথম বাৰ্ষিকী এই ভাওনা প্ৰতিযোগিতাৰ সমূহ তিতাবসী ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে। তাৰ উপৰি আমাৰ ইয়াত আপোনাৰ থলুৱা যিবিলাক আপোনাৰ মানে সংস্কৃতি ইয়াত আমি ৰাইজৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ সৰু ল'ৰা ছোৱালীৰ বাবে ভাল হ'ব এইবিলাক। সৰু ল'ৰা ছোৱালী আমি ভাওনাৰ মাজে মাজে এটা অনুষ্ঠানো ৰাখিছোঁ তাৰ লগতে। আৰু গোটেই তিতাবৰবাসী ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াইছে। গতিকে সমূহ অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ, আহক। অকল আমাৰ ভাওনা প্ৰতিযোগিতাই নহয়, আমাৰ এই স্থানীয় আৰু তিতাবৰবাসী ৰাইজে যি আপোনাৰ সংস্কৃতি নিৰ্মাণ কৰি তুলিছে তাক উপভোগ কৰক, লগতে ভাওনা প্ৰতিযোগিতাও উপভোগ কৰক। সমূহ অসমবাসী ৰাইজক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। থেংক ইউ। আৰু আপোনালোক সকলোলৈ নিমন্ত্ৰণী আহিয়ে গ'ল আৰু আপোনালোক আহিব যদি তিতাবৰৰ ওচৰ পাজৰ হয় তেতিয়াহ'লে নিশ্চয়কৈ আহিব। 9 তাৰিখৰ পৰা আৰম্ভ হ'ব, 6 দিনকৈ হ'ব আৰু 2খনকৈ ভাওনা, 12খন হ'ব, এদিনত 2খনকৈ। গতিকে আপোনালোকে এদিন হ'লেও এপাক মাৰিবলৈ চেষ্টা কৰিব আৰু এইখিনি সকলোখিনি চাবলৈ আহিব পাৰিব। এই ভাগ নাও আকাৰত বনোৱা হৈছে। প্ৰথম দিনাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে আপোনালোক প্ৰথম দিনাৰ সাংস্কৃতিক শোভাযাত্ৰা উপভোগ কৰিব পাৰিব আৰু এই ভাগত ভাগৱত ভ্ৰমণ কৰা হ'ব। আৰু এই ভাগ হৈছে পতাকা উত্তোলনৰ বেদী। বহুত ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে, ৰং আৰু ফুল সকলোবিলাক দিছে আৰু এতিয়াও প্ৰস্তুতি চলি আছে যিহেতু সম্পূৰ্ণ হোৱা নাই। আজিকালি ফেলাই আপোনালোকে দেখিছেনে নাই নাজানো, মই নাই দেখা, আজি প্ৰথম ফেলাই দেখিছোঁ। আৰু কুঁহিয়াৰ শালত আগতে প্ৰায় থাকে, এইখনত গুড়বিলাক তাত মেচিনটোত পেৰি ইয়াত দিয়া হয় নেকি, হেৰি মই নাই দেখা। এইবিলাক সঁজুলি আৰু এইখন ফেলাই বুলি মই আজিয়ে শুনিছোঁ। আপোনালোকে দেখিছেনে নাই কমেণ্টত জনাবচোন। আগতে ফেলাই আৰু এখন জাকি জাকি, এখন গেদেই কহা, গেদেৰী কহা, এডাল গুটনি, গুটনি, তাৰপৰা এয়া কৰনি। আৰু এইবিলাক বস্তুৱে আগতে লগাই গুড় পেৰিবলৈ। আৰু গাঁতটো কোৱা হয় জালিগাঁত বোলে, জালিগাঁত বুলি কোৱা হয়। আৰু সেইখিনি বস্তুৱে দৰকাৰ হয় আৰু এই মেচিনটো দৰকাৰ হয়। গীতা এনেকৈ পাক দি ঘূৰাই থকা হ'ব। আৰু যিবিলাকে দেখিছে কমেণ্টত জনাব আৰু যিবিলাকে নাই দেখা ক'ব, কমেণ্টত জনাব। আৰু এইটোৱে মতা ভীম আৰু এইটো মাইকী ভীম, এইটো পোৱালি ভীম। এইফালে পোৱালি ভীম আছে, পাত মানে তলৰ পাতখন, এইটো পোৱালি ভীম। আৰু ইয়াৰ মাজেৰে কুঁহিয়াৰডাল সোমাই আৰু ছাইডে ঘূৰি থাকে, মহ বা তেনেকুৱা জীৱ জন্তু ঘূৰাই। আৰু মূল যিখন মণ্ডপ আছে এইখনেই আৰু বহুত এখন বিশাল মণ্ডপ। আৰু ইয়াৰ একেবাৰে আগত ৰখা হৈছে মণিকূট ভাগ আৰু চাবলৈ আহিছে ল'ৰা। আৰু এতিয়া মণিকূট ভাগ চামগৈ, একেবাৰে আগলৈ ৰাখিছে। আৰু ইয়াত যেনেকৈ পতা হয় নামঘৰত যেনেকৈ ভাওনা পতা হয় তেনেকৈ সকলোবিলাক ইয়াত ৰখা হৈছে। মণিকূট হওক বা তেনেকৈ নাম প্ৰসংগ কৰাৰ পাছতহে ভাওনা আৰম্ভ হ'ব, তেনেকৈ কৰা হৈছে। আৰু মোৰ এইফালে আছে ভোজনালয় এয়া। আৰু 9 তাৰিখৰ পৰা 6 দিন হ'ব, আপোনালোকে আহিব। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ নহয়, আধা কিলোমিটাৰমান হ'ব। আৰু এতিয়া মণিকূট ভাগ দেখামগৈ বোলক। প্ৰস্তুতি চলি আছে, একেবাৰে কমপ্লিট নাই হোৱাগৈ। আৰু এইফালে এইভাগ মণিকূট আৰু প্ৰস্তুতি চলি আছে এতিয়া, মচি আছে হোৱা। আৰু ধ্ৰুৱদা কোৱা। এতিয়া মানে কোৱা হয়, কিছুমানে ভাবে আৰু এনেকৈ ভাওনা প্ৰতিযোগিতাবিলাক পাতিলে মানে আগৰ যিবিলাক সংস্কৃতি, তেনেকুৱা ভাওনা যিটো সংস্কৃতি সেইটো নাইকিয়া হ'ব বুলি কোৱা শুনো আমি। কেতিয়াবা সকলোৱে নকয়, প্ৰায় কিছুমানে কয়। তাৰমানে আপুনি কি কয় তাৰ ওপৰত? নাই, এইটো মিছা কথা। তাৰমানে কি কয়, গায়ন বায়ন তেনেকুৱা শেষ হৈ যাব তেনেকুৱা বুলি কয়। নহয়, এইটো মিছা কথা। এইটো সংস্কৃতিটো জীয়াই ৰাখিছেই। আগতে মানে বহুত দীঘল হয়, গোটেই 9টা বজাৰ পৰা ৰাতিপুৱা 5টা বজা 4টা বজালৈকে মানুহ একেলেঠাই কৰে যদিও ইমান দেখিবলৈ উন্নত নহয়। কিন্তু এইটো এতিয়া যিহেতু যুগ সলনি হৈছে, সলনি হোৱাৰ পূৰ্বে কৰিব লাগিব। এতিয়া যেনেকৈ চলিছে তেনেকৈ চলি যাব লাগিব। এইটো মিছা কথা, এইটো হেৰাই কেতিয়াও নাযায়। শংকৰদেৱৰ অপূৰ্ব সৃষ্টি ভাওনা জীয়াই আছে, জীয়াই থাকিব। ৰিমিক্স নকৰিলে হয়। এইটো ৰিমিক্স নহ'ব ইয়াত খালি। ধন্যবাদ। হয়, ধন্যবাদ।
এইখিনি আছিলে প্ৰস্তুতি সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ আৰু আপোনালোকৰ যদি ভাল লাগিলে লাইক কৰি দিব আৰু আপোনালোকৰ প্ৰস্তুতিখিনি কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব তেন্তে আকৌ সোনকালে নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ সামৰিছোঁ বাই বাই